হেল্ল' তই ক'ত আছা? মই জেগাখিনি আহি পাইছোঁ তই একেলগে ইমান টাইম লাগে নাই এখন দেহাতে মই খোজকাঢ়ি আহি পালোঁ স্কুটিত আহি পোৱা নাই এতিয়ালৈকে ঠিকে কৈছে দেউতে অলপ বহুতে ধুনীয়া গছৰ ছায়াও আছে আৰু বতাহো মাৰি আছে। বাহ এই দুটা আপি দেখোনে মই যি ভাবি আছিলোঁ তাকেই হৈছে দে ইমান দিন আপি চাপি চাবাই পৰা নাছিলোঁ এটাও নহয় দুটা আহিছে চাওঁৱে ৰ এই তই এটা কথা শুনিছা না এই আমাৰ লগত যে আছিলে শেৱালি তাই বোলে পলাই গেলে মই আজিহে গম পালোঁ তই শুনিছা না নাই? এই আজিকালি নাভাবাকে বহুত কিবা কিবি হৈ দে কি কৰিবি পিংকি হয়তো দে এই বাদ দি সোমাই কলেজে উৰে যায় আমাৰনো কি আমি নিজে ঠিকে থাকিলে হ'ল। তোৰ বয়ফ্ৰেণ্ড চেফ্ৰেণ্ড কথা পাতিছে না পাতা নাই? এই এটা যি আছিলে চকু কেৰা কি হ'ল? মোৰো নাই দে এইগিলাখান মই এইগিলাখানক ইমান গুৰুত্ব নিদিওঁ যেতিয়া বিয়া হ'ব আছে হ'ব এইগিলাখান য'ত বতত নোসোমাই ভালে বয়ফ্ৰেণ্ড থাকিলে কেইটাই কক গৈছোঁ কক জনাই খাইছোঁ না মুখছোঁ না কি কৈছোঁ কি কৰা নাই এটা ডিটেইলছ দেখিব লাগিব মই এইগিলাখান দি থাকিব নোৱাৰোঁ এতিয়া চিংগল থকাই ভাল য'তে ইচ্ছা যা যি ইচ্ছা খা বাট বিন্দাছ একদম চিল বাহ কি চিল বোলে কোনোবাই সিহঁতক চাই না তাৰ নাই পাত্তা এটাততো মাথাটোৱে সাৰ হাত ভৰি হ'ল চিচা আৰু এইটো চকু কটা গৰু চকু অলপ সৰু হ'ব নেকি তাতেই তাহাঁতৰ বাহাদুৰি তাতে কেটৰিনা কাইফ এই পিংকি এই কাষৰ কিবা আমাৰ কথা কৈ থকা হেন পাইছোঁ কিবা চকু কটা ধুমা ভৰিয়াত চিচা এনে এনেকৈ কিবা কৈছে আমাৰ কথাই নিশ্চয় কৈছে এক দেৱৰো আশা মই আগে আছোঁ তই পিছে পিছে হেল্ল' কোনিহা তুমি আমাৰ কথা কি বকি আছা তুমি আমাৰ কথা জানো কি তুমি জিলা কৈ আছো চকু ডাঙৰ ভৰিয়াত চিচা তোমাৰ কিবা প্ৰব্লেম হৈছে আমাৰ ভৰিয়াত চিচা আৰু তুমি কৈ আছো আমাক কোনি তুমি বা কি বাহাৰে এইটো মোক নাচাইকিয়া তাই হেল্ল' ইতা মাত কিয়া নাই কি হ'ল ইতা শিল পৰা ক'ব হোৱা নাছিল নহয় ভণ্টি মই তোমাৰ কথা কনা মোৰ লগৰ তোক ইমান দেৰি ফোন কৰিলোঁ আহিয়ে পোৱা নাই জানা নাই এতিয়ালৈকে তাক ৰখি মই এতিয়া বুঢ়া হ'লোঁ তাকে কৈছোঁ তাৰ কথা নাচাইকিয়া আমাৰ কি প্লাষ্টিকৰ খান বুলি ভাবছা নেকি আমি শুনা নাই চব শুনা পাইছোঁ আমি এতিয়া কথা পাতলা পাইছ খং নকৰিবাচোন তোমাৰ কথা কনাইতো মই ক'লোঁ দেখোন হ'ব তোৰ দৰে মানুহ চিন্তাক লাগি আমাৰ বেছি টাইম নালাগেতো আমি জানো মোক দেখিলেই গম পাই যাওঁ কোনকে নাই ভালে পাই যা তই কিয় যাম মই এতিয়া মোৰ লগটোক ৰখি আছোঁ এতিয়া মই 24 ঘণ্টা কিয় 3 দিনৰে বহি থাকিব পাৰোঁ তুমি কোনি তোমাৰ বাসস্থান নহয় এইটো চব মানুহ বহিব পাৰে ইয়াতে তোমাৰ যদি ইমান অসুবিধা হৈছে তুমি গুচি যোৱাৰ পায় আমি কিয় কৈছোঁ আমিতো কাৰো কথা কৈ থকা নাই এনেকে তই ঠিকে কৈছা বল এইগিলাখান অলপ মাথা ঘামাই লাভ নাই বল আমিয়ে যাওঁ বলাৰ পাই বল তোৰে এখন নিজৰ ঘৰে বনাই লয় এইটো যিহে চুলি তাৰ কোনোবাই যদি তামোল খাই পিঘে পেলছি কেনাই আধা ৰঙা আধা হালধা অৱস্থা নিজে বৰ ভাল কথাই আমি খাম ভাল পাইছিলোঁ দেই আজি এই বাসাত দুটাৰ হাতৰ পাই পাপা ঐ মোক সিহঁতৰ